আপৎকালীন হোৱা অসমৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। ফায়াৰ চাৰ্ভিছে ব্যৱহাৰ কৰে আৰু ইয়াৰ ডেলিভাৰী ফৰ্চ লৈ পেলাই এটা অবষ্টাকল পাৰ কৰি তাৰপিছত আকৌ এটা 5 ফিট ৱাল সি পাৰ কৰিছে। তাৰপিছত ইয়াতে দৌৰি গৈছে, দৌৰি গৈ এটা দুটা ফায়াৰ এক্সটিংগুইচাৰ 9 কেজি ফায়াৰ এক্সটিংগুইচাৰ নি পেলাই এটা নিৰ্দিষ্ট জেগালৈকে ৰাখিছে আৰু তাৰপিছতে ক্ৰলিং পইণ্ট ইয়াতে ক্ৰলিং কৰিব। এই সম্পূৰ্ণবিলাক টাস্ক আমাৰ ফায়াৰ চাৰ্ভিচৰ লগত জড়িত। ইয়াৰ ক্ৰলিং আমি বিভিন্ন সময়ত ফায়াৰ চাৰ্ভিচৰ মানুহে চাৰ্জ এণ্ড ৰেস্কিউ অপাৰেশ্যনৰ কাৰণে আৰু বিভিন্ন সময়ত যদি